বন্ধু-বান্ধৱীসকল আপোনালোক পুনৰ এবাৰ 2% ইউটিউব চেনেল স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। চ' বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ 3 ডিচেম্বৰ তাৰিখে ডাঙৰ এখন আপডেট আহিছে স্পেচিয়েল টেটৰ বাবে। চ' যদি আপুনি স্পেচিয়েল টেটৰ কেণ্ডিডেট হয় তেনেহ'লে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চায়ে থাকিব, কিয়নো এখন গুৰুত্বপূৰ্ণ নটিচৰ লগতে আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। চ' ভিডিঅ'টো শেষলৈ চায়ে থাকিব। চ' বন্ধু-বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত মোৰ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল ছিলেক্ট কৰি ৰাখিব, কিয়নো সদায় নতুন নতুন জব আপডেট লগতে এডুকেশ্যন আপডেট আৰু স্পেচিয়েল টেটৰ সকলো খবৰ পাই যাব। চ' আপোনালোক প্ৰথমে স্ক্ৰীনত যিটো চাব পাৰিছে সেইটো আপোনালোকক এবাৰ জনাই দি আছোঁ। চ' 3 ডিচেম্বৰ 2020 প্ৰিয় সতীৰ্থসকল, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি অনুষ্ঠিত হোৱা টেট ইম্পৰ্ট কমিটিৰ বৈঠকত হ'বলগীয়া বিশেষ টেটৰ তাৰিখ ও অন্যান্য সকলো নিৰ্ধাৰণ কৰা হৈছে। চাগে যদিও ইয়াতে আপোনালোকে কৈছে সকলোখিনি নিৰ্ধাৰণ কৰা হৈছে, চ' নিৰ্ধাৰণ যদি কৰা হৈছে তেনেহ'লে তাৰে কোনো ধৰণৰ কপি নাইবা কোনো এটা অফিচিয়েল ৱেবছাইটত এইটো কিন্তু উল্লেখ কৰা নাই যে সকলোখিনি নিৰ্ধাৰণ কৰা হৈছে। জাষ্ট হয়তো মুখেৰে কৈছে, তাৰ পৰাই ইভি সন্থাই এইটো আমাক জনাইছে। চ' তাৰপিছত কি আছে এইটো চাই লওঁ। সেই অনুসৰি অহা সপ্তাহৰ ভিতৰত বাতৰি কাকত যোগেদি বিজ্ঞাপন প্ৰকাশ পাব। চ' এতিয়ালৈকে আপোনালোকে এইটো সম্পূৰ্ণৰূপে সঁচা হ'বৰ কোনো কথা নাই, কিয়নো 2012 চনৰ পৰা আপোনালোকৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈ আছে বিশেষ টেট অনুষ্ঠিত হ'ব, বাট এতিয়ালৈকে কিন্তু হোৱা নাই। আৰু কিমান দিন যাব এইটোও কিন্তু ক'ব নোৱাৰি, কিন্তু ইয়াতে কৈছে 1 সপ্তাহ, হয়তো হ'ব পাৰে। যদি হয় তেনেহ'লেতো ভাল কথা। চ' যদি 1 সপ্তাহৰ ভিতৰতে বিজ্ঞাপনটো প্ৰকাশ পায় তেনেহ'লে এইটো চেনেলত আপোনালোকে প্ৰথমতে বিজ্ঞাপনটো পাই যাব। যদি সকলোবোৰ কথা আমি আগতেই গম পাওঁ তেন্তে বিজ্ঞাপনৰ কি প্ৰয়োজন? গতিকে ধৈৰ্য ধৰি অধ্যয়ন কৰি থাকক। বিজ্ঞাপন ওলোৱাটো সম্পূৰ্ণৰূপে খাটাং। ইভি সন্থা অসমে একান্তভাৱে কৰা দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে অচিৰেই বিশেষ টেটৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ সিদ্ধান্তই ইভি সন্থাসকলক নিশ্চিতভাৱে গৌৰৱান্বিত কৰিছে। লগতে আগন্তুক দিনতো ইভিসকলৰ বাকী থকা আশাসমূহ পূৰণাৰ্থে সংস্থাৰ চেষ্টা অব্যাহত থাকিব। ধন্যবাদেৰে শ্বেখ আব্দুল্লাহ, সভাপতি ইভি সন্থা অসম। চ' ভিডিঅ'টোত হয়তো ময়ো কিবা কিবি ক'লোঁ, চ' সেইটো আপোনালোকে হয়তো বেয়া পাব পাৰে বহুতে। চ' কিয়নো এইটো মই কোৱাৰ এটাই কাৰণ, কিয়নো 2012 পৰাই শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈ আছে বিশেষ টেট অনুষ্ঠিত হ'ব, বাট এতিয়ালৈকে হোৱা নাই। বাট বহুতো চেষ্টা কৰি আছে, তাৰ ফলতো এতিয়ালৈকে বিজ্ঞাপনটো দিয়া নাই। দুবাৰকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল। এবাৰ এক্সামৰ দিনো ঘোষণা কৰিলে, তাৰপিছতো এক্সামটো কেঞ্চেল কৰি দিলে। চ' কি ক'ম আৰু বিশেষ টেটৰ কথা, যিজন মানুহে যিয়ে নকওক সকলো কথা মিছাই হৈ যায়। অকল অফিচিয়েলৰ কথাখিনি ঠিক থাকে, তেওঁলোক ডেটৰ পিছত ডেট চেঞ্জ কৰি আছে। চ' তাৰপিছতো বিশেষ টেটৰ বাবে সকলো কেণ্ডিডেট এতিয়ালৈকে আশাবাদী হৈ আছে, কিন্তু অফিচৰ মানুহবিলাক এতিয়ালৈকে বুজি নাপায় যে কিছুমান এনেকুৱাও টিচাৰ আছে যিয়ে শিক্ষকতা কৰিছে হয়তো বিনা বেতনত, নাইবা কিছুমানে অলপ বেতন পাই তেওঁলোকেও চাকৰি কৰিছিল। চ' তেওঁলোকৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰা খুবেই প্ৰয়োজন বুলি মই ভাবোঁ, কিয়নো শিক্ষকৰ লগত এনেকুৱা ধেমালি কৰিব নালাগে। চ' যদি ভিডিঅ'টো চাই কোনোবাই বেয়া পাইছে তেনেহ'লে মই তাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, আৰু যদি আপুনি মোৰ চেনেল নতুন ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল ছিলেক্ট কৰি যাব, কিয়নো সদায় নতুন নতুন জব আপডেট, এডুকেশ্যন আপডেট, স্পেচিয়েল টেটৰ সকলো খবৰ পাই থকাৰ বাবে। পুনৰ নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।